নমস্কাৰ www.swayam.gov.in ৱেবছাইটত মোবাইলত ৰেজিষ্ট্ৰেশ্যন কৰাৰ প্ৰক্ৰিয়া দেখুৱাম। প্ৰথমতে যিহেতু মোবাইলত স্বয়ম এপ্লিকেশ্যনটো লাগিব, তাৰ কাৰণে প্লে ষ্ট'ৰলৈ যাব লাগিব। প্লে ষ্ট'ৰলৈ গৈ আমি স্বয়ম SWAYAM স্পেচ এপ ইয়াত ওলাইছেই, স্বয়ম এপ ছিলেক্ট কৰিছোঁ। স্বয়ম এপ আমি ছিলেক্ট কৰিছোঁ। স্বয়ম এপটো আমি ইনষ্টল কৰিম। ইনষ্টল হ'ব, একচেপ্ট কৰিব লাগে। ইয়াৰ যিখিনি ডিভাইচ এণ্ড এপ হিষ্ট্ৰী হওক, ফটোজ, মিডিয়া, এইখিনি নিডছ এছ বুলি কৈছে, একচেপ্ট কৰিছোঁ। কৰিলে এতিয়া স্বয়ম এপটো ইনষ্টলিং ষ্টাৰ্ট হৈছে। তো এইটো ইনষ্টল হোৱালৈকে আমি বাকী কথাখিনি কৈ থাকোঁ। কথা হ'ল কি যে ইয়াত মোবাইলত যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ যাম, জিমেইল একাউণ্টটো লাগিবই। সেইটো জিমেইল একাউণ্ট, যিটো জিমেইল একাউণ্ট DLED ৰেজিষ্ট্ৰেশ্যনৰ সময়ত ইউজ কৰা হৈছিল, সেই ইমেইল একাউণ্টটো, জিমেইল একাউণ্টটো বা বেলেগ য়াহু একাউণ্ট হওক বা কিবা একাউণ্ট, সেইখিনি ইয়াত মোবাইলটোত থাকিব লাগিব। আমি জিমেইলত আমি যিজন ব্যক্তিৰ মণ্টু কলিতা, তেওঁৰ নাম ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিম আৰু জিমেইল খুলি পেলাই এই লেফ্ট আপ কৰ্নাৰত যিটো তিনিডাল চিন আছে, ইয়াত অপশ্যনত গৈ মণ্টু কলিতা মণ্টু 96@gmail.com ইয়াত থকা দেখা পাইছোঁ। তাৰ ৰাইট ছাইডে এটা ট্ৰায়েংগল চিন আছে, যিটো ড্ৰপ ডাউন ক্লিক কৰিলে এড একাউণ্ট অপশ্যন আছে। এইটো অপশ্যনলৈ গৈ যিকোনো ব্যক্তিয়ে নিজৰ ইমেইল একাউণ্টটো ইয়াত ভৰাই ল'ব পাৰিব। ৰেজিষ্ট্ৰেশ্যনৰ সময়ত আমি ইমেইল একাউণ্ট যেতিয়া ব্যৱহাৰ কৰিম, ইমেইল একাউণ্ট ব্যৱহাৰ কৰোঁতে তেতিয়া এটা কোড প্ৰয়োজন হ'ব। ইমেইললৈ এটা কোড পঠাব। এই ইমেইলটো সেই সময়ত খুলি সেই কোডটো আনি আমি পুট কৰিলেহে একাউণ্টটো ভেৰিফাইড হ'ব। ভেৰিফাইড একাউণ্টৰ যোগেদিহে স্বয়মত ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা হ'ব। এতিয়া ৰেজিষ্ট্ৰেশ্যন অপশ্যনটো আগবঢ়াবৰ কাৰণে আমি ক্ৰমলৈ গৈছোঁ। ক্ৰমলৈ গৈ আমি তাত লিখিম swayam.gov.in ইয়াত gov.in আমি টাইপ কৰিছোঁ। আমি চাৰ্চ কৰোঁ। ৱেবছাইটটো খোল খাব, শ্ল' হয় কেতিয়াবা, ফাষ্ট নেট কানেকশ্যন থাকিলে সুবিধা। তো এইটো হোৱালৈকে কৈ থাকোঁ যে এই ৱেবছাইটটোত যেতিয়া ইউজাৰ নেম দিবলৈ আহিব, প্ৰথমতে ইউজাৰ নেমটো যিকোনো সংখ্যাৰে আৰম্ভ কৰিব পাৰি, আখৰে কৰিব পাৰি, নাম্বাৰ বা লেটাৰ্ছ হ'ব পাৰে। আমি মণ্টু নামতে ৰাখিম। যদি পিছত কয় অলৰেডি মণ্টু নামত ইউজাৰ আছে, তেতিয়া আমি 1 এটা 2 এটা বা এনেধৰণে লগাই মণ্টু 1 মণ্টু 2 এই ধৰণে কৰিবলৈ চেষ্টা কৰিম। প্ৰথম আহিব ইউজাৰ নেম, নেক্সট আহিব পাছৱৰ্ড। পাছৱৰ্ডত 3 টাইপছ অফ কেৰেক্টাৰ্ছ আউট অফ 4 ইউজ কৰিব দিছে। তাত 4 টাইপছ অফ কেৰেক্টাৰ্ছ, আপাৰ কেছ কেৰেক্টাৰ্ছ, যিটো আমাৰ বৰফলাৰ হাতৰ আখৰ আমি ইউজ কৰিব পাৰিম। লোৱাৰ কেছ কেৰেক্টাৰ্ছ আমি দ্বিতীয় টাইপ হিচাপে ধৰিব পাৰিম, সৰু ফলাৰ হাতৰ আখৰ। নাম্বাৰ্ছ ইউজ কৰিব পাৰিম 0 to 9, সেইটো 3 নম্বৰ প্ৰকাৰ। আৰু 4 নম্বৰ প্ৰকাৰত আছে কিছুমান স্পেচিয়েল চিনছ, যেনে হেজ, @ এনেকুৱা ধৰণৰ। তো আমি এটা কাম কৰিম, মণ্টু M কেপিটেল ৰাখি ANTU এইটো স্মল ৰাখিম, তেতিয়া 2টা টাইপ হ'ব। তাত আমি @ 1 বা সহজ 1 to 3 ইউজ কৰিব পাৰোঁ। মণ্টু 1 2 3 4 5 নামটোত আছে 5টা আৰু 3টা সংখ্যা লাগে। আমি 1 2 3 3টা নাম্বাৰ দিলেও এটা সহজ পাছৱৰ্ড হ'ব। মণ্টু 1 2 3 ষ্টাৰ্টিং উইথ এ কেপিটেল লেটাৰ, আপাৰ কেছ কেৰেক্টাৰ, এলফাবেট। তেতিয়া এখন ৱেলকাম এটা স্ক্ৰীন আহিছে। আমি এখন ৱেলকামটো আমি হেৰি কৰিছোঁ, এক্সিট কৰিছোঁ। ছাইটটো লোডিং হৈ আছে। এতিয়া কথা হ'ল কি, 2 নম্বৰতে পাছৱৰ্ডটো আমি মণ্টু @1 2 3 আমি ছেট কৰিম বুলি ভাবিছোঁ। ছাইটটো খোল খাইছে। ইয়াত আপোনালোকে দেখিছে ছাইটটোত ৰেজিষ্টাৰ অপশ্যন আছে। এইটো ক্ল'জ কৰি দিছোঁ। কেতিয়াবা কিবা মেছেজ আহে, কেতিয়াবা এডভাৰটাইজ থাকিব পাৰে। ইয়াত এডভাৰটাইজ সাধাৰণতে নাথাকে, কিবা কিবি ইনফৰ্মেশ্যন থাকে। ইয়াত লগইন আছে, ৰেজিষ্টাৰ আছে। লগইন সেইসকলে কৰিব পাৰিব যাৰ ৰেজিষ্টাৰ হৈছে। নামটো প্ৰথম ৰেজিষ্টাৰ কৰিব লাগিব। আমি এতিয়া ৰেজিষ্টাৰ অপশ্যনত ছিলেক্ট কৰিছোঁ। তো আমি কৈ আছিলোঁ ইউজাৰ নেম, পাছৱৰ্ডৰ কথা। পাছৱৰ্ডৰ পিছতে আমি ইমেইল একাউণ্ট পাতিম। ইমেইল একাউণ্টটো পাতিলে চেণ্ড ভেৰিফিকেশ্যন কোডত ক্লিক কৰিম। তেতিয়া ইমেইলত ভেৰিফিকেশ্যন কোড যাব। ইমেইললৈ গৈ কোডটো আমি বিচাৰি আনিম, লিখি ল'ম। পিছত কোডটো পাতি আমি ভেৰিফাই কৰিম। ভেৰিফাই কৰাৰ পিছত নেক্সট অপশ্যন আহিব। তাত আমি যিটো ছাৰ নেম থাকিব, যিটো টাইটেল লিখিম কলিতা, তাৰপিছত আহিব গিভেন নেম, তাত মণ্টু লিখিম, আৰু থাকিব ডিছপ্লে নেম, মণ্টুৱে ৰাখিম আমি, মণ্টু ডিছপ্লে হ'ব। তেতিয়া আমি ক্ৰিয়েট দ্য একাউণ্টটো ক্ৰিয়েট কৰোঁতে যদি অলৰেডি এক্সিষ্টিং ইউজাৰ্ছ থাকে, তেতিয়াও আমি কিছু ওপৰলৈ
গ'লে আমি গম পাম তাত যদি কিবা ভুল থাকে ক'ব কেতিয়াবা পাছৱৰ্ড মেটচ নকৰাৰ কাৰণে হ'ব পাৰে কেতিয়াবা পাছৱৰ্ডটো 8টা লেটাৰ্ছ নোহোৱাৰ কাৰণে কেতিয়াবা পাছৱৰ্ডত 3 টাইপছ অফ কেৰেক্টাৰ্ছ নথকাৰ কাৰণে কেতিয়াবা ইউজাৰ নেম অলৰেডি কোনোবাই এক্সিষ্টিং ইউজাৰ থকাৰ কাৰণে তেতিয়া আমি এইকেইটা কাৰেকশ্যন কৰিলে তাৰ লগ ইন হ'ব এই ৱেবছাইটটো খোল খাব ধৰিছে অলপ ধৈৰ্য ধৰিবলগীয়া হয় আহিছে পেজটো আহিছে ইয়াত ইউজাৰ নেম দেখুৱাইছে পাছৱৰ্ড দেখুৱাইছে ফৰগট পাছৱৰ্ড চাইন আপ তো ফেচবুক গুগল আৰু মাইক্ৰ'ছফ্ট অপশ্যন আছে এতিয়া যিহেতু মণ্টু কলিতা 96@gmail.com আছে মই যদি গুগলত টাচ কৰি দিওঁ তেতিয়া মণ্টু কলিতা একাউণ্টটোৰে লগ ইন হ'ব কিন্তু আমি এইটো নকৰোঁ কাৰণ কেতিয়াবা আগলৈ বেলেগ মোবাইলত লগ ইন কৰোঁতে কেতিয়াবা অসুবিধা হ'ব পাৰে ইয়াত ফেচবুকৰ যোগেদিও পাৰি কিন্তু আমি চাইন আপ অপশ্যনটো বেষ্ট আমি চাইন আপ কৰিম আমাৰ ডিটেইলছ তাত দিব পৰা যাব আমি চাইন আপত ক্লিক কৰিছোঁ পেজটো খোল খাইছে আপোনালোকক কোৱাৰ দৰেই এয়া দেখিছে ইউজাৰ নেম আহিছে আমি ইউজাৰ নেমত আমি কৈছিলোঁ মণ্টু ৰাখিম MANTU প্ৰথম আখৰটো কেপিটেল ৰাখিছোঁ পাছৱৰ্ড মই পাছত চেঞ্জ কৰি ল'ম কিন্তু আপোনালোকক সুবিধাৰ কাৰণে জনাইছোঁ মণ্টু ইয়াত M কেপিটেল এটা টাইপ হ'ল ANTU সৰু ফলা এটা টাইপ হ'ল আৰু আখৰ 5টা হৈছে আৰু 3টা লাগে গতিকে থাৰ্ড টাইপ 1 2 3 নাম্বাৰ ইউজ কৰিলোঁ কনফাৰ্ম পাছৱৰ্ডত গৈ চেম MANTU আৰু মই 1 2 3 পুট কৰিছোঁ তেতিয়া ইয়াত মই ইমেইল লিখিম এইটো কলিতা KALITA মই টি লিখি দিছোঁ .comটো শেষত আহিছে মাজত লিখিব লাগিব KALITA মণ্টু 96 চেক কৰিছোঁ ঠিকে আছে তো ইয়াত চেণ্ড ভেৰিফিকেশ্যন কোডত ক্লিক কৰিছোঁ কোডটো ইমেইললৈ যাব ভেৰিফিকেশ্যন কোডটো পঠাইছোঁ তো ভেৰিফিকেশ্যন কোড এতিয়া দেখুৱাইছে চেণ্ড ভেৰিফিকেশ্যন কোড পোৱাৰ পিছত ভেৰিফিকেশ্যন কোড আমি কোডত এই কোডটো পাতিব পাৰিব লাগিব গতিকে আমি এই মুহূৰ্তত জিমেইলটো খুলিব লাগিব জিমেইল খুলিছোঁ জিমেইলত মেইলটো আহিছে ইয়াত মাইক্ৰ'ছফ্ট অন বিহাফ অফ স্বয়ম দেখা গৈছে ইয়াত ক্লিক কৰিছোঁ ক্লিক কৰিলত এইটো কোড এটা দেখিছোঁ 131688 এইটো কোড আহিছে ইয়ৰ কোড ইজ আমি এইটো লিখি ৰাখিম 131688 এবাৰ আমি এই কোডটো পুট কৰিম স্বয়মত যিটো আমি ৰেজিষ্ট্ৰেশ্যন কৰি আছোঁ ইয়াত 131688 এইটো লিখি আমি এটা ভেৰিফাই কোড কৰিলে জিমেইল একাউণ্টটো ভেৰিফাইড হ'ব এতিয়া একাউণ্টটো ভেৰিফাইড হ'ব চেঞ্জ ইমেইল এই মুহূৰ্ততো আমি ইমেইল চেঞ্জ কৰিব পাৰিম আগলৈও চান্স থাকে বেলেগ ইমেইলৰ পৰা খুলিও অৰিজিনেল DLEDৰ ইমেইল আমি কেতিয়াবা এইদৰে পাতিব পাৰিম ছাৰনেমত আমি কলিতা পাতিছোঁ ইয়াত উপাধি লিখিলেই হ'ল কলিতা গিভেন নেম মণ্টু লিখিছোঁ মণ্টু লিখা হৈছে ডিছপ্লে নেম মণ্টু নামতেই ডিছপ্লে হওক মণ্টু বুলি লিখিছোঁ এতিয়া আমি একাউণ্টটো ক্ৰিয়েট কৰিব পৰা হ'লোঁ প্লিজ ৱেইট বুলি কৈছে এতিয়া ইয়াত আমি ওপৰলৈ যাওঁচোন কিবা এটা প্ৰব্লেম হোৱা যেন লাগিছে এই ইউজাৰ উইথ স্পেচিফাইড ID অলৰেডি এক্সিষ্ট এই নামত ইউজাৰ আছেই গতিকে আমি মণ্টুৰ নামত আমি এটা 1 এটাকে লগাই দিম ইয়াত মণ্টুত আমি 1 এটা লগাই দিছোঁ 1 লগাই ট্ৰাই কৰোঁ ক্ৰিয়েট কৰিবলৈ হ'ব নেকি আছে বুলি কৈছে মণ্টু 1 ঠিক আছে মণ্টু 1 2 3 মণ্টু 1 2 3 কৰিছোঁ ক্ৰিয়েট অলৰেডি এক্সিষ্ট বুলি ক'লে প্লিজ চুজ এ ডিফাৰেণ্ট ওৱান স্পেচিফাইড ID মণ্টু 1 2 3 তেতিয়া আমি এটা কাম কৰোঁ মণ্টু 2017 এবাৰ দেখা যাওক ক্ৰিয়েট কৰি চাওঁ অলৰেডি আছে বুলি ক'লে হয়তো এই মণ্টু নামত অলৰেডি কোনোবা ID ক্ৰিয়েট হৈছিল মণ্টু তুমি খুলিছিলা নেকি আগতে নাই খোলা নহয় DLED খুলিছিল ইয়াতো খোলা নাই স্বয়মত ৰেজিষ্টাৰ কৰা নাছিলা অলৰেডি তোমাৰ আছে বুলি কৈছে যে কলিতা মণ্টু 96 a user with a specified ID already exists please choose a different one ঠিক আছে আমি মণ্টু SSN মণ্টু SSN লগাইছোঁ ক্ৰিয়েট কৰোঁ অলৰেডি আছে বুলি কৈছে ঠিক আছে যদি ইতিমধ্যে লগ ইন হ'লহেঁতেন যিহেতু ইয়াত হোৱা নাই এইটো প্ৰচেছৰে আপোনালোকে লগ ইন কৰিব পাৰিব ৰেজিষ্টাৰ কৰিব পাৰিব গতিকে এই IDটো আমি স্বয়মৰ লগ ইন পেজলৈ গৈ
তাত আমি কি প্ৰব্লেম আছে চাবলৈ চেক কৰিব লাগিব। ইয়াত আমি স্বয়মৰ ইয়াত বেক কৰিছোঁ, বেক কৰি লগইনত এতিয়া আমাৰ পেজটোত যিহেতু অলৰেডি আছে বুলি কৈছে আৰু ইমেইল আমি কলিতা মনটো দিছিলোঁ, গতিকে উপায় নাই, এটা কাম কৰা যাওক, এইবাৰ জিমেইল একাউণ্টটোৰে লগ ইন কৰিবলৈ চাওঁ। চ' আমি লগ ইন কৰোঁ, গুগল ইউজ কৰিছোঁ, গুগল ইউজ কৰি লগ ইন কৰি চাওঁ, গম পাম তেতিয়া আগলৈ তাত প্ৰফাইল আপডেট কৰিব পৰা যাব। আমি মন্টু কলিতা একাউণ্টটো ছিলেক্ট কৰি দিছোঁ, কিন্তু ইয়াত যিজন ব্যক্তি আমি লগ ইন কৰিবলৈ ওলাইছোঁ তেওঁ পাছৱৰ্ডটো জিমেইলৰ খুব সম্ভৱ মনত নাই। এনেকৈ হ'লে এটা সমস্যা হ'ব। তথাপিতো ইয়াত ইমেইলটো আহি গৈছে। আমি এবাৰ ছাৰনেম কলিতা পাতিবলৈ দিছে, কলিতা, আৰু এইফালে গিভেন নেম মন্টু। আমি অৱশেষত গুগলৰ যোগেদি এণ্ট্ৰি কৰিব চালোঁ, ডিছপ্লে নেমটো মন্টু ৰাখোঁ, কণ্টিনিউ কৰোঁ, প্লিজ ৱেইট বুলি কৈ। চ' পেজটো খোল খাইছে। ইয়াত আমাৰ আপডেট ইয়ৰ প্ৰফাইল আহিছে। আমি ইয়াত মেইল ছিলেক্ট কৰিছোঁ প্ৰথমতে, অবজেক্টিভ আমাৰ লাৰ্ণিং অবজেক্টিভ ফৰ চাৰ্টিফিকেশ্যন ছিলেক্ট কৰিছোঁ, হোৱাট উড ইউ লাইক টু লাৰ্ণ, ইয়াত আমি ডিপ্ল'মা ছিলেক্ট কৰিম, DLED আমাৰ ডিপ্ল'মাৰ কাৰণে। ইয়াত ফোন নাম্বাৰ আছে, ফোন নাম্বাৰ আমি ফোন নাম্বাৰটো লিখিম 9132842243। ফোন নাম্বাৰ পিছত চেঞ্জ কৰিব পাৰি, ফোন নাম্বাৰ বদলাব পৰা যাব, প্ৰফাইলৰ দুটা এটা পাছত আপডেট কৰিব পাৰি। ছিলেক্ট এজ গ্ৰুপ 27ৰ কাৰণে আমি 26 to 35 ছিলেক্ট কৰিছোঁ। কোৱালিফিকেশ্যন বেচেলৰ, কাৰোবাৰ মাষ্টাৰ ডিগ্ৰী হ'ব পাৰে। অকুপেশ্যন আমাৰ এমপ্লয়ড ছিলেক্ট কৰিম, আমি ইন ছাৰ্ভিচ টিচাৰ্ছ হিচাপে। কাণ্ট্ৰি ইণ্ডিয়া, ষ্টেট আছাম ছিলেক্ট কৰিব লাগিব। ছিকিউৰিটি কুৱেশ্যন সহজতে ৰাখিলেও হ'ব, কেতিয়াবা পাছৱৰ্ড হেৰালে কামত আহে। হোৱাট ইজ ইয়ৰ ড্ৰিম জব, এইটোকে ৰাখক, শিক্ষক হিচাপে আমি আছোঁ, টিচাৰ লিখিছোঁ। আৰু এতিয়া আমি ছেভ এণ্ড কণ্টিনিউ কৰিম, তেতিয়া আমাৰ প্ৰফাইল আপডেট হ'ব। ছেভ এণ্ড কণ্টিনিউ অপশ্যনত ছিলেক্ট কৰিছোঁ। এতিয়া অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যন স্বয়ম প্লেটফৰ্ম, ইয়াত যিখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে এইখিনি পঢ়িব লাগে, এগ্ৰী কৰিছোঁ। এতিয়া ইয়ালৈ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হ'ব। এয়া আমাৰ মন্টু আমি ডিছপ্লে নেম দিছিলোঁ, মন্টু দেখা গৈছে। এবাউট স্বয়ম, ইয়াত আমাৰ এইটো হোম, অল কৰ্চেছ, ডেছবৰ্ড, মাই কৰ্চেছ দেখা আছে। আমি অল কৰ্চেছ ছিলেক্ট